নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু-বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। মেঘালয়ৰ চেৰাপুঞ্জীৰ পৰা অলপ আঁতৰত থকা নোহকালিকাই নামৰ ঝৰ্ণাটোত আজি পৰ্যন্ত কান্দি থকা আত্মাটোৰ কাহিনী শুনিবলৈ বা ক'বলৈ অন্তৰখন অলপ ডাঠ কৰি ল'ব লাগিব। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মেঘালয়ৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ দেশ-বিদেশৰ পৰ্যটক আহি পৰে। এই মেঘালয়ৰ চেৰাপুঞ্জীৰ পৰা সামান্য আঁতৰত আছে নোহকালিকাই নামৰ ঝৰ্ণাটো। এই ঝৰ্ণাটো উচ্চতাত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আৰু ভাৰতৰ ভিতৰত প্ৰথম স্থানত আছে। এই ঝৰ্ণাটোৰ পানী ৩৪০ ফুট ওপৰৰ পৰা তলত পৰে। পানী পৰা ঠাইখিনি পুখুৰীৰ আকৃতিৰ আৰু গোটেই পানীখিনি সেউজীয়া ৰঙৰ। দেখিবলৈ অতি মনোমোহা দৃশ্য। চালে চকু ৰোৱা এই ঝৰ্ণাটোৰ নাম কেনেকৈ নোহকালিকাই হ'ল, তাৰ লগত জড়িত এটা গাৰ নোম শিয়ৰি উঠা কাহিনী আছে। এই ঝৰ্ণাটোৰ নিচেই ওচৰতে লাগি থকা গাঁওখনৰ এটা পৰিয়ালটোত মাক-বাপেক আৰু এজনী ছোৱালী মাত্ৰ। এই ছোৱালীজনীৰ নাম আছিল লিকাই। পৰিয়ালটো বৰ দুখীয়া আছিল। লিকাইৰ মাক-দেউতাক সদায় কামলৈ ওলাই যায়। আনৰ খেতি-বাতিৰ দিন হাজিৰা কৰি গধূলি ঘৰলৈ আহে। লিকাইক বহুত সৰুৰে পৰা ঘৰত এৰি যোৱাৰ বাবে লিকাই কাম-বনত বহুত সৰুতে পাকৈত হৈ উঠিছিল। মেঘেৰে আৱৰা মেঘালয়ৰ মানুহৰ জীৱন বৰ কষ্টকৰ। পাহাৰীয়া ঠাই, অনবৰতে বৰষুণ, ওখ চাপৰ ৰাস্তাবোৰ, এইবোৰৰ মাজতে নিজৰ দৈনন্দিন কামবোৰ কৰি গৈ থাকে। পাহাৰীয়া মানুহবোৰে নিজকে সেই পৰিৱেশৰ লগত খাপ খুৱাই সুন্দৰকৈ জীৱন-যাপন কৰি থাকে। লিকাই এই পৰিৱেশৰ মাজতে লাহে লাহে ডাঙৰ হৈ এজনী অতি সুন্দৰী পাহাৰীয়া গাভৰু হৈ উঠিল। লিকাই মাক-দেউতাকৰ অতি মৰমৰ আছিল। লিকাই দেখিবলৈ যিমান ধুনীয়া আছিল, সিমান মৰমীয়ালো আছিল। মাক-দেউতাকে লিকাইক ওচৰৰে এজন ল'ৰাৰ তাত বিয়া দিলে। ল'ৰাজন বহুত ভাল স্বভাৱৰ আছিল। লিকাইক নিজতকৈ বেছি ভাল পাইছিল। লিকাই গিৰিয়েকৰ লগত বাহিৰত কাম কৰিবলৈ যাব বিচাৰিছিল, কিন্তু গিৰিয়েকে লিকাইক অলপো কষ্ট কৰিবলৈ নিদিয়ে। লিকাই কেৱল ঘৰৰ কাম-বনখিনি কৰে। লিকাইৰ জীৱনলৈ এটা খুব ভাল খবৰ আহিল। লিকাই মাক হ'বলৈ ওলাইছে। গিৰিয়েকে এই কথা গম পাই দুয়োৰো আনন্দৰ সীমা নাই। কেইমাহমানৰ পিছত লিকাই এজনী খুব ধুনীয়া ছোৱালী জন্ম দিলে। লিকাই দিন-ৰাতি কেৱল ছোৱালীজনীৰ লগত ব্যস্ত। এদিন দুদিনকৈ ছোৱালীজনী এবছৰত ভৰি দিলে। লিকাইৰ সুখৰ সংসাৰখনৰ আৰম্ভণি হৈছিলহে মাত্ৰ। লিকাইৰ জীৱনত গ্ৰহণ লাগিল। গিৰিয়েকে তাইক আৰু তাইৰ ছোৱালীজনীক অকলে এৰি এই পৃথিৱীৰ পৰা চিৰদিনলৈ গুচি গ'লগৈ। লিকাই একেবাৰে ভাঙি পৰিছিল। কিন্তু ছোৱালীজনীৰ বাবে লিকাই কৰিবও লাগিব, খাবও লাগিব। লিকাই ছোৱালীজনীক পিঠিত বান্ধি লৈ কামলৈ যোৱা কৰিলে। লিকাই ঘৰৰ পৰা অলপ আঁতৰত থকা ফেক্টৰী এটাত কাম কৰিবলৈ ল'লে। কণমানিটোক পিঠিত বান্ধি লৈ লিকাই কামলৈ যায় আৰু গধূলি ঘৰলৈ আহে। বহুত কষ্ট হয় তাইৰ। বেমাৰ-আজাৰ হ'লে চোৱা মানুহ নাই। মনৰ দুখবোৰতো আছেই। এনেকৈয়ে প্ৰায় ১.৫ বছৰ পাৰ কৰিলে। ছোৱালীজনীৰ ২.৫ বছৰ চলি আছিল। তাইৰ লগত একেলগে কাম কৰা মহিলাসকলে আৰু গাঁৱৰ ২-৪জন লোকে তাইক বুজায় যে, লিকাই, তোৰ আগত পাহাৰ যেন জীৱন পৰি আছে। বহুত কষ্ট হয় তোৰ। কণমানিটোৰ লগত অকলে অকলে কেনেকৈ চলিবি? গতিকে তই কিবা এটা ভাবিব লাগে। ইতিমধ্যে লিকাইৰ লগত কাম কৰা মহিলা কেইগৰাকীমানে এইটো কথা ভালদৰে জানে যে সেই ফেক্টৰীটোতে কাম কৰা এজন ল'ৰাই লিকাইক ভাল পায় আৰু তাইক বিয়াও পাতিব বিচাৰে ছোৱালীজনীৰ সৈতে। কিন্তু লিকাইহে এইবোৰ গুৰুত্ব দিয়া নাছিল।
তাই কেৱল ছোৱালীজনীক লৈয়ে ব্যস্ত আছিল। কিন্তু সকলোৱে মিলি তাইক বুজাই থকাৰ বাবে সহজ সৰল লিকাই এই প্ৰস্তাৱ মানি ল'লে। লিকাইৰ এজন গিৰিয়েকেও তাইক বহুত মৰম কৰিছিল, ছোৱালীজনীকো মৰম কৰিছিল। লিকাই ভাবিছিল, বাপেক নোহোৱা ছোৱালীজনী বাপেকৰ মৰম পাইছে, মই বহুত সুখী এতিয়া। লিকাই গিৰিয়েকৰ লগত একেলগে কামলৈ যায়। ছোৱালীজনীক ওচৰৰে এঘৰ মানুহৰ ঘৰত থৈ যায় আৰু গধূলি আহি লৈ যায়। লাহে লাহে লিকাইৰ গিৰিয়েকে অনুভৱ কৰিব ধৰিলে যে লিকাই ছোৱালীজনীকহে বেছি গুৰুত্ব দিয়ে, সিমানখিনি গুৰুত্ব তাক নিদিয়ে। এই কথাক লৈ লিকাইৰ লগত তাৰ মাজে মাজে কাজিয়া হ'বলৈ ধৰিলে। সি ছোৱালীজনীক অলপো ভাল নোপোৱা হ'ল। লিকাই কিন্তু এইবোৰ কথা লৈ অশান্তি লৈ থকা নাছিল। তাই নিজৰ কাম নিজে কৰি গৈ আছে। ছোৱালীজনীক যিমানখিনি গুৰুত্ব বা মৰম দিব লাগে দি আছে। এদিন লিকাই কামৰ পৰা আহিলে। আহোঁতে সিদিনা অলপ দেৰি হৈছিল। আহি দেখিলে ঘৰত চাকি বা লেম্প জ্বলোৱা নাই, এন্ধাৰ হৈ আছে। গিৰিয়েকে চৌকাত ভাত বনাই আছে। তাই গিৰিয়েকক সুধিলে, লেম্পটো কিয় জ্বলোৱা নাই? গিৰিয়েকে ক'লে যে তেল নাই। মই ভাত বনাইছোঁ, তুমি হাত ভৰি ধুই আহা। তাই হাত ভৰি ধুই আহি ভাতৰ পাতত বহিল। দুয়ো একেলগে ভাত খালে। তাই গিৰিয়েকক ক'লে যে আজি যে আপুনি ভাত বনালে কিয়? গিৰিয়েকে একো নামাতিলে। তাই ভাত খাই চুপাৰী খাবলৈ চুপাৰী টুকুৰাটো কাটিবলৈ চুপাৰী কটা দাখন আনিবলৈ গ'ল। দাখন আনোতে তাইৰ ভৰিটো অলপ ভিজা ভিজা লাগিল। তাই ভাবিলে পানী পৰিছে চাগে। তাই ভালকৈ দেখা নাছিল কাৰণ ঘৰৰ ভিতৰখন এন্ধাৰ আছিল। তাই চোতাললৈ চুপাৰী কটা দাখন লৈ আহিল। বাহিৰত সামান্য জোনাক আছিল। তাই চুপাৰী টুকুৰা কাটিবলৈ লওঁতে দাখন হেঁচি দিয়াত কিবা এটা দাখনৰ ফাঁকটোত বজি থকাৰ নিচিনা পালে। তাই ভালকৈ চালে কিনো বজিছে বুলি। দাখনত একেবাৰে সৰু আঙুলি এটা বজি আছিল। তাই আঙুলিটো দেখা পাই পাগলৰ দৰে হৈ পৰিল। গিৰিয়েকৰ ওচৰলৈ গৈ সুধিলে, ছোৱালীজনী ক'ত? গিৰিয়েকৰ মুখৰ মাত নাই। তাৰ পিছত তাই সুধিলে, মোক ভাতৰ লগত কিহৰ মাংস খোৱালি? গিৰিয়েকেও ক'লে, ছোৱালীজনীৰ। এই কথা শুনি তাই যিমান পাৰি সিমান জোৰেৰে চিঞৰি চিঞৰি কান্দিছে আৰু দৌৰিছে। তাই পাগল হৈ গৈছে। সেই ৰাতি তাই দৌৰিছে আৰু দৌৰিছে। দৌৰি দৌৰি তাই এই ঝৰ্ণাটোত জঁপিয়াই দিলে। পিছে পিছে গাঁৱৰ মানুহেও দৌৰি গৈছিল, কিন্তু তাইক বচাব নোৱাৰিলে। তাই ইতিমধ্যে এই শৰীৰ ত্যাগ কৰিছিল। পিছত গাঁৱৰ মানুহে গিৰিয়েকক ধৰি বান্ধি সোধা পোছা কৰাত সকলো কথা গম পালে। সকলোৱে দুখত ভাঙি পৰিলে। যিহেতু লিকাই এই ঘটনাটোৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই এই ঝৰ্ণাটোত আত্মহত্যা কৰিছিল, সেয়েহে তাইৰ নামত এই ঝৰ্ণাটোৰ নাম ৰাখিলে নুহ কালিকাই ঝৰ্ণা। তাত এখন চৰকাৰী বৰ্ডো লগোৱাই আছে, য'ত লিকাইৰ কাহিনীটো লিখাই আছে। এই ঘটনাটো হৈ যোৱাৰ বহুত বছৰ হ'ল, কিন্তু আজিও লিকাইৰ আত্মাই তাত কান্দে বুলি ওচৰ পাজৰৰ মানুহে কয়। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টটো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনীৰ ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।